হেল্ল' গাইজ, আপোনালোক সকলোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেললৈ। আজি মই আপোনালোকক মোৰ কেইযোৰমান মেখেলা চাদৰ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। বেছি মেখেলা চাদৰ নাই, তথাপিও যি কেইযোৰ আছে আপোনালোকক আজি মই দেখুৱাম। তেনেহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইযোৰ বোৱা মেখেলা চাদৰ। এইযোৰ আমাৰ জেঠীমাই বোৱা আছিল, জেঠীমাই দিছে মোক এইযোৰ। এইখন মেখেলা আৰু এইখন হৈছে চাদৰ। এইযোৰো বোৱাই মেখেলা চাদৰ হয়। এইযোৰ মোক মায়ে দিছিলে, মায়ে বোৱা নাই, মায়ে বেলেগৰ পৰা আনিছে। মায়েও আনিছে একযোৰ আৰু মোকো দিছে। এইযোৰ মই ঘৰত ৰাখিছিলোঁ আৰু এইযোৰৰ ব্লাউজটো এইটো ব্লাউজটোৰ বেছি ডিজাইন দিয়া নাই, এনেকৈ দিছোঁ। এইযোৰ মোক পেহী এটাই দিছিলে আৰু এইযোৰৰ ব্লাউজটো এইটো। আপোনালোকক মই এনেকুৱাকৈ দেখুৱাইছোঁ, পিন্ধি দেখুওৱা নাই। পিন্ধি থাকিলে টাইমো গুচি যায় আৰু গুণগুণে শুই আছে যে, সেইকাৰণে উঠিলে দিগদাৰি কৰিব পাৰে। পিছত বাৰু দেখুৱাম পিন্ধি। এইযোৰ কাপোৰো মোক খুৰীমা এটাই গিফ্ট দিছিলে আৰু এইযোৰৰ ব্লাউজটো মই এনেকুৱাকৈ চিলাইছোঁ। পিছফালে এনেকুৱাকৈ বুটাম দিছোঁ আৰু আগফালে এনেকুৱাকৈ দিছোঁ চেইন। বুট গ'লে হয়। এইযোৰ ৰিহা মেখেলা চাদৰ। এইযোৰো মোক মায়ে দিছিলে আৰু এইযোৰ ব্লাউজটো মই এনেকৈ চিলাইছোঁ। খুৰাৰ বিয়াত দিছিলে মোক এইযোৰ। ভাল লাগে মোৰ কাপোৰযোৰ, খুৰাৰ বিয়াতে পিন্ধিছিলোঁ। আপোনালোকে ক'বচোন কাপোৰযোৰ কেনেকুৱা লাগে। এইযোৰ মোক হাজবেণ্ডে দিছিলে, মোৰ বাৰ্থডেত দিছিলে এইযোৰ। আৰু এইযোৰৰ ব্লাউজটো এইটো এনেকুৱাকৈ দিছোঁ। এই দুখন হৈছে বোৱা চাদৰ আৰু এই দুখনো মোক মায়ে দিছিলে। এইখন এখন আৰু এইখন এখন, যিকোনো মেখেলাৰ লগতে ল'ব পাৰি। আৰু এইযোৰ মেখেলা চাদৰ মোক হাজবেণ্ডে দিয়া। এইযোৰো বোৱাই মেখেলা চাদৰ হয়। এইযোৰো মোৰ মাহী বোৱা আছিল, মাহীয়ে দিছিলে মোক এইযোৰ। বোৱা মেখেলা চাদৰ মই খুব ভাল পাওঁ। এইযোৰ মোক শাহুমাই দিছিল, বিহুত দিছিলে মোক এইযোৰ। এইখন মেখেলা আৰু এইখন চাদৰ ঘৰতে বৈছিল। এইযোৰো বোৱাই মেখেলা চাদৰ হয়। এইযোৰ আমাৰ মাহীয়ে বোৱা আছিল। আচলতে বেছিভাগ মই কুৰ্তি পিন্ধোঁ আৰু ঘৰত নাম থাকিলে বা বিয়াত তেতিয়া মই মেখেলা চাদৰ পিন্ধোঁ আৰু এনে ক'ৰবাত গ'লে কুৰ্তি পিন্ধিয়ে যাওঁ। এইখন হৈছে মুগাৰ মেখেলা আৰু এইখনো মোক বৌ এটাই দিছিল আৰু এইখনৰ লগত যিকোনো চাদৰে মেটচ কৰে। এইখন চাদৰ মোক মায়ে দিছিল, মোৰ মায়ে বোৱা আছিল এইখন চাদৰ। এয়া এইখন শাৰী হয়। এইখন মোৰ হাজবেণ্ডৰ বাইদেৱে দিছিল। সিহঁতে কলিকতাত থাকে, তাকে যাওঁতে মোক এইখন গিফ্ট দিছিলে। এইখনৰ ব্লাউজটো এইটো। আৰু পূজাত বা বিয়াত পিন্ধিলে বেছি ধুনীয়া লাগে শাৰীখন। এইযোৰো বোৱাই মেখেলা চাদৰ। এইযোৰ আমাৰ মায়ে বোৱা, মায়ে দিছিলে মোক এইযোৰ। এইযোৰ পাটৰ মেখেলা চাদৰ হয়। এইযোৰ মোক মোৰ হাজবেণ্ডৰ ঘৰৰ ফালৰ পৰা দিছিলে এইযোৰ। এইটো ব্লাউজটো। এইযোৰ মেখেলা চাদৰো মোক কোনোবাই গিফ্টে দিয়া আছিল। এইযোৰ আমাৰ ওচৰৰে পেহী এটাই বনোৱা মেখেলা চাদৰ হয়।
এইযোৰ মেখেলা চাদৰ মায়ে দিয়া আছিল। এইযোৰ তেনেহ'লে ফ্ৰেণ্ডছ, এইকেইযোৰে মোৰ মেখেলা চাদৰ আপোনালোকক মই দেখুৱালোঁ। আপোনালোকে মোক কমেণ্ট কৰি জনাব কোনযোৰ মেখেলা চাদৰ বেছি ভাল লাগিছে, আৰু লগতে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব। তেনেহ'লে আজিলৈ আকৌ বাই বাই।